নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় পঢ়া শুনা কৰিছা। এইখিনি সময় আমি যদি আমাৰ স্কুল কলেজ হোৱা নাই বা আমাৰ পাঠ্যক্ৰমত বহিব পৰা নাই, সেইখিনি সময়ত তোমালোকে অপব্যৱহাৰ নকৰিবা। অপব্যৱহাৰ নকৰি পেলাই তোমালোকে যি মাধ্যমেৰে নহওক তোমালোকৰ কোৰ্চসমূহ সম্পূৰ্ণৰূপে শেষ কৰিবলৈ বিচৰা, নহ'লে হয়তো সময়ত তোমালোকে নিজে তাৰ ফল ভুগিবলৈ পাবা। এষাৰ কথা মনত ৰাখিবা, সময় আৰু সুযোগে কোনো ক্ষেত্ৰতে কাৰোলৈ অপেক্ষা নকৰে। ঠিক আছে, আমি দ্বিঘাত সমীকৰণ আলোচনা কৰি আছিলোঁ। দ্বিঘাত সমীকৰণৰ 4.1 5 নম্বৰলৈকে আমি ছল্ভ কৰিলোঁ। এতিয়া আমি 6 নম্বৰ কুৱেশ্যনটো লৈছোঁ। চোৱা, 6 নম্বৰ কুৱেশ্যনটো কি আছে যে 6 নম্বৰ কুৱেশ্যনটো আছে x² প্লাছ 28x প্লাছ 1 ইকুৱেল x মাইনাছ 2 হোল স্কোৱাৰ আছে। আমি এতিয়া ইয়াক ছল্ভ কৰিবলৈ হ'লে আগৰকেইটা অংক যেনেকৈ কৰিছিলোঁ তাক তেনেকৈ আমি ছল্ভ কৰিব লাগিব। এইফালে কৰিবলগীয়া একো নাই। x² প্লাছ 28x প্লাছ 1 ইকুৱেল x² a মাইনাছ b হোল স্কোৱাৰত যদি আমি ভাঙোঁ, a মাইনাছ b হোল স্কোৱাৰ সূত্ৰটো আমাৰ নিশ্চয় মনত আছে। a মাইনাছ b হোল স্কোৱাৰটো আছে আমাৰ a² মাইনাছ টুৱাইছ ab প্লাছ b², হয়নে? এতিয়া আমি a মাইনাছ b হোল স্কোৱাৰ সূত্ৰত আমি ইয়াক সমাধান কৰিম এইফালৰখিনি। ঠিক আছে, a মাইনাছ b হোল স্কোৱাৰ সূত্ৰত ভাঙিলে কি হ'ব? x² মাইনাছ টুৱাইছ a মানটো হৈ গ'ল x, b মানটো হৈ গ'ল 2 প্লাছ b² মানে আহিব 2²। এতিয়া মই কালিয়ে কৈছোঁ, যদি সমান চিহ্নৰ দুয়োফালে যদি ইকুৱেল থাকে, x² আৰু x² ইকুৱেল, আমি কাটি দিব পাৰোঁ। কাটি দিলে আমাৰ কি থাকিব? ইয়াত থাকিব 28x প্লাছ 1। আমি এইফালে লৈ নানো আৰু এটা ষ্টেপ কৰি লওঁ যে মাইনাছ 2 দুগুণ 4 4x হ'ল প্লাছ 2² মানে 2² মানে হ'ল 2 পূৰণ 2 সমান কিমান আহিব? 4 আহিব, 4 আহিলে, হয়নে? এতিয়া আমি পক্ষান্তৰ কৰিম 28x প্লাছ 1, এইটো নিগেটিভ চাইন, এইফালে আনিলে হ'ব পজিটিভ চাইন, 4x হ'ব। এইটো পজিটিভ চাইন, এইফালে আনিলে হ'ব নিগেটিভ চাইন, 4 হ'ব, ইকুৱেল 0 হ'ল। এতিয়া 28x আৰু 4x যোগ কৰিলে হ'ব 7x, মাইনাছ 4ৰ পৰা প্লাছ 1 গ'লে হ'ব -3 ইকুৱেল 0। এতিয়া এই সমীকৰণটোৰ ক্ষেত্ৰত ই ax² প্লাছ bx প্লাছ c ইকুৱেল 0 আৰ্হিৰ নহয়, গতিকে ই দ্বিঘাত সমীকৰণ নহয়, হয়নে? আৰ্হিৰ নহয়, গতিকে এটাকে আমি লিখি দিম যে ই দ্বিঘাত সমীকৰণ নহয় হ'ল। এতিয়া আমি 4.1ৰ 6 নম্বৰটো কৰিলোঁ। 7 নম্বৰটো এই অংকটোৰ নিচিনা একেই। 7 নম্বৰটো তোমালোকে ছল্ভ কৰিব পাৰিবা বুলি আশা ৰাখিলোঁ। যদি ছল্ভ কৰাত খেলি মেলি হয়, যদি নোৱাৰোঁ বুলি ভাবা, তেতিয়া মোক কমেণ্ট কৰিবা। কমেণ্ট কৰিলে মই 7 নম্বৰটো তোমালোকক কৰি দিম। ঠিক আছে, 8 নম্বৰটোলৈ আহোঁ। 8 নম্বৰটো অকণমান বেলেগ দেখিছোঁ। 8 নম্বৰটো চাইছোঁ। 8 নম্বৰটো চোৱা। 8 নম্বৰটো আছে যে x³ মাইনাছ 4x² মাইনাছ x প্লাছ 1 ইকুৱেল x মাইনাছ 2 হোল কিউব। ইয়াৰ ক্ষেত্ৰতো আমি কৰিবলগীয়া আছে। এই অংকটো কৰিবলৈ হ'লে আমি এটা সূত্ৰ মনত ৰাখিব লাগিব যে মই প্ৰথম ক্লাছ আৰম্ভ কৰা দিনাখনি তোমালোকক কিছুমান ফৰ্মুলা দিছিলোঁ। সেই ফৰ্মুলাখিনি তোমালোকে নিজেই ভাবিব লাগিব। কি আছিলে? a প্লাছ b হোল কিউব দিছিলোঁ, a মাইনাছ b হোল কিউব দিছিলোঁ, হয়নে? এতিয়া ইয়াত a মাইনাছ b হোল কিউবত আহিব। a মাইনাছ b হোল কিউব হ'লে কি হ'ব? a³ মাইনাছ b³ মাইনাছ 28 a² b প্লাছ 28 a b², হয়নে?
থাইছ এ বি স্কোৱাৰ হ'ব ঠিক আছে এতিয়া আমি এই সূত্ৰতে ভাঙিম ইয়াত এতিয়া আমি x কিউব মাইনাছ 4x স্কোৱাৰ মাইনাছ x প্লাছ 1 ইকুৱেল কি আহিব x স্কোৱাৰ মানে x স্কোৱাৰ নাহিব যেহেতু x মাইনাছ 2 হোল কিউব আছে হয়নে x স্কোৱাৰ নাহিব মানে ইয়াত a মানে হ'ল x b মানে হ'ল 2 সেইকাৰণে কি আহিব x কিউব আহিব x কিউব মাইনাছ a কিউব মাইনাছ b কিউব আছিলে সেইকাৰণে 2 কিউব আহিব a কিউব মাইনাছ b কিউব আহিছিলে নে মাইনাছ থাইছ a মানটো আহিছিলে x b মানটো থাইছ x স্কোৱাৰ b মানটো আহিব 2 থাইছ a স্কোৱাৰ b প্লাছ থাইছ a মানটো হ'ব x b মানটো হ'ব 2 এবাৰ 2 দি স্কোৱাৰ দেখিলানে এইখিনিলৈকে একেই থাকে ইয়াত a স্কোৱাৰ মাইনাছ অ'কে a কিউব মাইনাছ b কিউব মাইনাছ থাইছ a স্কোৱাৰ b প্লাছ থাইছ a b স্কোৱাৰ এইডোখৰলৈকে চাগে তোমালোকে নিশ্চয় বুজি পাইছা এইটো x কিউব হয় x স্কোৱাৰ নহয় ভালকৈ চাবা ঠিক আছে এতিয়া আমি ইয়াতো x কিউব পজিটিভ হৈ আছে ইয়াতো পজিটিভ হৈ আছে সেইকাৰণে আমি এনেকৈ ইয়াত আমি কাটিব পাৰোঁ ঠিক আছে বাকীখিনি আমি সলভ কৰি চাওঁ মাইনাছ 4x স্কোৱাৰ ইয়াত সলাবলগীয়া নাই মাইনাছ x প্লাছ 1 ইকুৱেল এতিয়া 2 কিউব মানে কিমান বুজাব 2 কিউব মানে কি বুজাইছে 2 পূৰণ 2 দুগুণ কিমান 4 পূৰণ 2 আহিলে 4 দুগুণ কিমান আহিব 8 তোমালোকে এটা ভুল নকৰিবা 2 কিউব মানে প্ৰায় ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি ভুল হোৱা দেখোঁ যে 2 কিউব মানে 3 দুগুণ 6 কৰি থয় 2 কিউব ইকুৱেল 6 কৰি থয় যে 3 2 পূৰণ কৰি দিলে হ'ল এইটো সম্পূৰ্ণ ভুল উত্তৰ এনেকৈ কৰিলে উত্তৰটো শুদ্ধ উত্তৰ পোৱা নাযাব সেইকাৰণে তোমালোকে 2 কিউব আছে 2 কিউব মানে 2 3টা পূৰণ হ'লে 2 দুগুণ 4 4 দুগুণ 8 ঠিক আছে এতিয়া আমি নেক্সটত পালোঁ ইয়াত আমি কি পাম নেক্সটত ইয়াত পাম আমি 8 পালোঁ মাইনাছ 8 পালোঁ ঠিক আছে মাইনাছ থাইছ 3 x স্কোৱাৰ মানে থাইছ a স্কোৱাৰ b মানে 3 পূৰণ 2 লিখি পেলাই কি লিখিব লাগিব আমি x স্কোৱাৰ লিখিব লাগিব প্লাছ কিমান আহিব 3 x পূৰণ হ'ব ইয়াতো পূৰণ হ'ব ইয়াত হ'ব 2 দুগুণ 4 নেক্সট ষ্টেপত আমি যদি কৰোঁ কি হ'ব মাইনাছ x স্কোৱাৰ মাইনাছ x প্লাছ 1 ইকুৱেল মাইনাছ কিমান আহিব 8 3 দুগুণ কিমান আহিব 6 মাইনাছ 6x স্কোৱাৰ প্লাছ 4 দুগুণ কিমান আহিব 12x হ'ব হয়নে এতিয়া আমি নেক্সটত যদি আমি চাওঁ নেক্সটত কৰিলে কি হ'ব আমি পক্ষান্তৰ কৰি পেলাম মাইনাছ 4x স্কোৱাৰ হ'ব মাইনাছ x হ'ব প্লাছ 1 হ'ব এই মাইনাছ 8টো এইফালে আনিলোঁ কি হ'ল প্লাছ 8 হ'ল এইটো এইফালে আনিলোঁ কি হ'ল প্লাছ 6x স্কোৱাৰ হ'ল এইটো এইফালে আনিলোঁ কি হ'ল মাইনাছ 12x ইকুৱেল 0 হ'ল এতিয়া আমি নেক্সট ষ্টেপত আমি কৰিবলগীয়াখিনি হ'ল চোৱা মাইনাছ 4x স্কোৱাৰ আছে 4x স্কোৱাৰ থাকে আৰু ইয়াত x স্কোৱাৰ থকা এইটো আছে আৰু ইয়াত এইটো আছে আমি এইটো এইফালে লৈ গুচি আহিলোঁ প্লাছ 6x স্কোৱাৰ হ'ল হয়নে তাৰপিছত নেক্সট অকল x থকা আৰু কিবা আছে জানো অকল x থকা আছে এইটো আছে হয়নে অকল x থকাকেইটা আছে এইটো অকল x থকা হয়নে অকল x থকা পালোঁ দুটা কি পালোঁ মাইনাছ x আৰু পালোঁ মাইনাছ 12x অকল সাংখ্যিক মান থকা আমি কিমান পাম সাংখ্যিক মান থকা পালোঁ যে এটা দুটা সাংখ্যিক মান থকা দুটা পালোঁ এটা দুটা সাংখ্যিক মান থকা পালোঁ কিমান হ'ব প্লাছ 1 আৰু প্লাছ 8 এতিয়া আমি চাবলৈ গ'লে আমি যদি বিয়োগ কৰোঁ 6x স্কোৱাৰৰ পৰা মাইনাছ 4x স্কোৱাৰ গ'লে আমাৰ কিমান থাকিব 6x স্কোৱাৰ যিহেতু 6x স্কোৱাৰৰ পৰা মাইনাছ 4x স্কোৱাৰ গ'লে থাকিব টুৱাইছ x স্কোৱাৰ থাকিবনে ইয়াত মাইনাছ x আৰু মাইনাছ 12x মানে কিমান হ'ব মাইনাছ 13x 8 ইয়াত সমান চিন ইকুৱেল 0 থাকিলে ইকুৱেল 0 টু সমান চিন দি 0 দিবলৈ থাকিলে সেইকাৰণে মই দি দিছোঁ ইয়াত 1 যোগ 8 সমান কিমান থাকিব 9 ইকুৱেল 0 এতিয়া এই সমীকৰণটো আমি যিটো সলভ কৰি পেলাই আমি দেখিলোঁ যে ax স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল 0 আৰ হিৰ হ'ল গতিকে আমি লিখি দিম যে এইটো চোৱা ভালকৈ এইটো দেখিছানে গতিকে আমি লিখি দিম ইয়াত আৰ হ'ল গতিকে এটাকে ই এটা দ্বিঘাত সমীকৰণ হয়
গতিকে ই এটা দ্বিঘাত সমীকৰণ হয়। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই 4.1ৰ সমূহ কুৱেশ্যন কৰি দিলোঁ। তোমালোকে হয়তো বুজি পাইছে চাগে, যদি বুজি নাই পোৱা কমেণ্ট দিবা। আৰু তোমালোকে নিজৰ পাঠদান আগবঢ়াই লৈ যোৱা। আৰু সমূহ ভিডিঅ' চাবলৈ হ'লে, সমূহ ভিডিঅ' পাবলৈ হ'লে তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু যদি কিবা বুজোতে যদি কিবা প্ৰশ্নত খেলি মেলি থাকে কমেণ্ট দিবা।